কংগ্রেস যে রাইজৰ অন্তৰত আছে আৰু এই হৃদয়হীন বিজেপি দলে ৰাইজৰ অন্তৰৰ কথা বুজি নাপায়। মই অতি আনন্দিত এই কাৰণেই যে প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে শোণিতপুৰ লোকসভা সমষ্টিত একেবাৰে সাধাৰণ শ্ৰমিক পৰিয়ালৰ এজন নিষ্ঠাবান যুৱকক কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। যিটো সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই মাহেকত 2-3 বাৰ দল সলনি কৰে, সেই সময়ত প্ৰেমলাল গঞ্জুৱে যোৱা 20 বছৰে প্ৰাৰ্থিত্ব নাপায়ো কংগ্ৰেছ দলক সেৱা কৰি আহিছে। আৰু মই ভাবোঁ যে তেনেকুৱা এজন ৰাজনৈতিক দলৰ নিষ্ঠাবান কৰ্মীক শোণিতপুৰ লোকসভা সমষ্টিৰ সজাগ জনতাই নিশ্চয় আশীৰ্বাদ দিব। পদ্ম হাজৰিকাই কৈছে এইটো অলিক সপোন দেখিছে প্ৰেমলাল গঞ্জুৱে। কাৰণ বিজেপি দলে আচলতে সংবিধানকে বিশ্বাস নকৰে। বিজেপি দলৰ আদৰ্শত বিশ্বাস কৰা মানুহবোৰে স্বাধীনতা আন্দোলনত যেতিয়া কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি, ঠগিৰাম মেছ ব্ৰিটিছৰ গুলি বুকুত লৈ আত্মবলিদান দিছিলে, যেতিয়া হাজাৰ হাজাৰ লোক বিজয় ভাগৱতী, কামাখ্যা ত্ৰিপাঠী, বিশ্বদেৱ শৰ্মাকে আদি কৰি অমিয় কুমাৰ দাস যেতিয়া ব্ৰিটিছৰ জেল যাতনা ভুগিছিলে, সেই সময়ত সেই আদৰ্শত বিশ্বাস কৰা মানুহসকলে ব্ৰিটিছসকলক তেওঁলোকে সহযোগ কৰিছিলে, সহায় কৰিছিলে। সেইকাৰণে বিজেপি দলত আজি কোনো মুক্তিযোদ্ধা নাই। তেওঁলোকে এই মুক্তিযোদ্ধাৰ আন্দোলন, দেশ স্বাধীনতাৰ আন্দোলন, দেশৰ কাৰণে আত্মবলিদানৰ আন্দোলনৰ কথা বিজেপি দলে নুবুজাটোৱেই স্বাভাৱিক কথা। কিমান আশাবাদী শোণিতপুৰ জিলাৰ? আমি আশাবাদী, কাৰণ আমাৰ এইটো কোনো ব্যক্তিগত যুদ্ধ নহয়, এইটো আদৰ্শগত যুদ্ধ। আজি আমি কংগ্ৰেছৰ দলে আদৰ্শৰভাৱে ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা আৰু ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষতা আৰু খাটি খোৱা মেহনতি জনতা, মজদুৰ আৰু খেতিয়কৰ মাত মাতিবলৈ আজি ভাৰতীয় জাতীয় কংগ্ৰেছে আহিছে। এই বিজেপি দলে কংগ্ৰেছে প্ৰতিষ্ঠা কৰা ৰাজহুৱা অনুষ্ঠানবোৰ যি ধৰণে ব্যক্তিগত মালিকসকলক বিক্ৰী কৰি তাত আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ ল'ৰা ছোৱালীৰ চাকৰিৰ সুবিধা পৰা বঞ্চিত কৰিছে। আৰু বিজেপি দল হৈছে এটা প্ৰতিশ্ৰুতি ভংগ কৰা দল। 15 লাখ টকাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে। তেওঁলোকে কৈছিলে যে প্ৰত্যেক বছৰে আমি 2 কোটিকে মানুহক চাকৰি দিম। আজিলৈকে হয়তো 20 কোটি মানুহক চাকৰি দিলেহেঁতেন। তেওঁলোকে কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম। তেওঁলোকে কৈছিলে এক্সপাৰ্ট কমিটিয়ে দিয়া 6 নম্বৰ দফা দাড়ি কমা একেবাৰে পৰিৱৰ্তন নকৰাকৈ আমি ইয়াক গ্ৰহণ কৰিম। আৰু এই কথা কৈছিলে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী পবিত্ৰ সদনত, পাৰ্লামেণ্টত। কিন্তু আজি অতি দুখৰ কথা, তেওঁলোকে চৰমভাৱে অসমৰ ৰাইজক অপমানিত কৰি এই এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট, 6 দফীয়া ৰিপৰ্ট দিছপুৰত আছে নে দিল্লীত আছে কোনেও গম নাপায়। তেনেকুৱা এটা মিথ্যাচাৰী দলক এইবাৰ অসমৰ ৰাইজে এটা উচিত শিক্ষা দিব। যিসকলে কৈছিলে যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে বিদেশীসকল টালি টোপোলা বান্ধি যাব, সেই বিজেপি চৰকাৰে চিটিজেন এমেণ্ডমেণ্ট এক্ট আনি অসমলৈ আৰু বিদেশী ৰপ্তানি কৰাৰ ব্যৱস্থা বাট মুকলি কৰি দিছে। এই কথা অসমৰ ৰাইজে ভালকৈ বুজি পাইছে। ধন্যবাদ।